আজি আমি শিকিম এই পেপাৰখনৰ যিকিটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা যিকিটা ৰিপিটেড হ'বলগীয়া কুৱেশ্যনছ এখন হৈছে যোৱা বছৰ ডিব্ৰুগড় জিলাৰ পি বোৰ্ড এক্সামিনেশ্যন 2024 আৰু 25 এখন চাই লোৱা তোমালোকে এই পেপাৰখনৰ মই আজি MCQ খিনি কৈ নিদিওঁ এই পেপাৰখনৰ যিকিটা লং কুৱেশ্যনছ আছিলে এই 61 টো কৈ দিম 61 59 ইয়াৰ পিছত বাকিখিনি গোটেইখিনি কৈ দিম তোমালোকক প্ৰথম মই এইকেইটা কুৱেশ্যনছ লৈ লৈছো এই পাৰ্ট 3 ভিডিঅ'টোত ইয়াৰ পিছত পাৰ্ট 4 ভিডিঅ'টোত ইয়াত যিকেইটা থাকি গ'ল সেইকেইটা তোমালোকক মই ডিসকাস কৰাই লগতে তোমালোকক আলোচনা কৰাই দিম আৰু লগতে প্ৰেক্টিসও কৰিব পাবা তোমালোকে এতিয়া প্ৰথম মই 48 টো লৈছো 48 46 টো মই পাৰ্ট 2 ভিডিঅ'টোত কৈয়ে দিলো এটা তোমালোকে চাই লবা এইকেইটা গোটেইকেইটা কৈ দিম তোমালোক প্ৰথম মই 50 পা কৈ লৈছো এটা চাই লোৱা যিকেইটা ৰিপিটেড হোৱা সম্ভাৱনা আছে এতিয়া কৈছে কি চোৱা এটা লুডু গুটি এবাৰ মাৰি পঠিয়া হৈছে এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কৈছে প্ৰথমটোত আৰু দ্বিতীয়টোত কৈছে 2 আৰু 6 মাজৰ এটা সংখ্যা এটা লুডু গুটি পিঠি কেখন থাকে পিঠি থাকে কেখন সমান 6খন থাকে নে 6খন এটো ধৰিলা লুডু গুটি এটো লুডু গুটি এই লুডু গুটিটোত ইয়াৰ এটো ঘনক আকৃতি গতিকে ইয়াৰ পিঠি কেখন থাকে 6খন থাকে এটা ইয়াত কি কি থাকে 1 থাকে 2 থাকে 3 থাকে 4 থাকে 5 থাকে আৰু 6 থাকে এতিয়া ইয়াত কি কি থাকে লুডু 1 2 3 4 5 6 এ লাগে থাকে আৰু বেলেগটো না থাকে এতিয়া কৈছে কি এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা এটা মৌলিক সংখ্যা এই মৌলিক সংখ্যা কি কি হয় এতিয়া 1 টো মৌলিক হয় জানো নহয় 1 টো কি সংখ্যা হয় ই মৌলিকো নহয় যৌগিকো নহয় 1 টো স্বাভাৱিক সংখ্যা হৈ যাব কম্পাল ই বৰ্গ সংখ্যাও হয় এতিয়া চোৱা এটা মৌলিক সংখ্যা কি পাম 2 3 5 পাম এইকেইটাই মৌলিক সংখ্যা 4 6 টো যৌগিক সংখ্যা হয় গতিকে আমি পালো কি ইয়াৰ মৌলিক সংখ্যা 1 নম্বৰত আমি পালো কি মৌলিক সংখ্যা কেটা পাম মৌলিক সংখ্যা থাকিব কেটা এটা দুটা তিনটা আমি পালো মৌলিক সংখ্যা এটা মৌলিক সংখ্যা কাক কয় যিবিলাক সংখ্যাক আমি 2 এ ভাগ কৰিব নোৱাৰো আৰু যিবিলাক সংখ্যাৰ কি হয় উৎপাদক কি হয় উৎপাদক একৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰিব যেনেকৈ সব তোমালোকক উদাহৰণ হিচাপে দি দিছো এ 3 টো 3 এগুণ 3 এটো হৈছে কি মৌলিক সংখ্যা দইলা 2 টো চোৱা 2 টো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা দে 2 এগুণ 2 কিন্তু বাকি চোৱা তোমালোকে 6 চোৱা 6 টোত আমি কিমান পাইছো 3 2 গুণ 6 আৰু আমি কিমান পাইছো কি 6 গুণ 6 একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক আছে নাই 2 আৰু 3 হয় গতিকে এটো যৌগিক সংখ্যা মৌলিক সংখ্যা নহয় আৰু 4 টো ঠিক তেনে 2 গুণ 4 হৈছে কেৱল 4 গুণ 4 হৈছে নিশ্চয় বুজিলা দেখো এতিয়া আমি 2 নম্বৰটো কৰিম এতিয়া চোৱা ইয়াত কি কৈছে 2 আৰু 6 মাজৰ এটা সংখ্যা এতিয়া চোৱা 2 আৰু 6 মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হয় হেতু সুধিছে এতিয়া চোৱা এতিয়া 1 2 3 4 5 6 ইয়াৰ মাজৰ সংখ্যা কি আছে 2 আৰু 6 মাজৰ সংখ্যা এটা দুটা তিনটা গতিকে আমি b2 বা 2 টো আমি কৰিব পাৰিম কি 2 টো আমি লিখিব পাৰিম কি 2 আৰু 6 মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'বগে 3 হ'ব একেবাৰে সহজ নহয় নে এনেকুৱা সহজ কুৱেশ্যনবোৰ প্ৰথম এতিয়া ইয়াত 2 নম্বৰ কুৱেশ্যনটোত কৈছে কি মান নিৰ্ণয় কৰা এতিয়া ইয়াত কৈছে কি তাৰ পিছতো কৈছে কি চোৱা মান নিৰ্ণয় কৰা এতিয়া এটো কেনেকৈ কৰিম চোৱা sin 30 ডিগ্ৰী আছে প্লাস tan 45 ডিগ্ৰী মাইনাস cosec 60 ডিগ্ৰী তবা ইফালে আছে কি ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰী এতিয়া আমি ইয়াৰ মানখিনি পাতি লম এই মানখিনিও তোমালোকক মই ধুনিয়াকৈ শিকাই থোৱা আছে গতিকে তোমালোকে ইয়াৰ লিংক মই দি দিম তোমালোকে এই ভিডিওৰ তলতে তোমালোকক মই লিংকটো দি দিম গতিকে তোমালোকে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকে মুখস্থ নকৰাকৈ এই চাৰ্টখন যিখন তোমালোকৰ চাৰ্ট আছে sin cos tan মানখিনি ইয়াত তোমালোকে
অতি সহজতে বুজিব পাৰিবা লগতে নিজেও তোমালোকে উলিয়াই ল'ব পাৰিবা এতিয়া আমি পাতিলো আমি sin 30 ডিগ্ৰী মান কিমান হয় 1/2 প্লাস tan 45 ডিগ্ৰী মানটো কিমান হয় tan 45 ডিগ্ৰী মানটো 1 হয় মাইনাস cosec 60 ডিগ্ৰী মানটো কিমান হয়গে 2/√3 হয়গে ঠিক তেনেদৰে আকৌ তলটো আমি লিখিম sec 30 ডিগ্ৰী মানটো কি হয় 1/2 নহয় 2/√3 হয় প্লাস cos 60 ডিগ্ৰী মানটো কি হয় 1/2 হয় প্লাস cot 45 ডিগ্ৰী মানটো 1 হয় এতিয়া আমি এইখিনি কৰি যাম এটা প্ৰথম তলখিনিয়ে কৰি লম ইয়াত কি হ'ব আমি ইয়াত লসাগু ললে কিমান হ'বগে √3 2 আৰু 1 এ যদি পূৰণ কৰো কিমান হ'বগে 2√3 হলগে এতিয়া আমি কি কৰিম চা এতিয়া ইয়াত √3 আছে আৰু ইয়াত কি আছে 2√3 আছে গতিকে আমি এতিয়া চাবা দেই কি কৰিম এতিয়া √3 লগত কি পূৰণ কৰিলে 2√3 হ'ব 2 পূৰণ কৰিব লাগিব সেই 2টো এই ওপৰৰ 2ৰ লগত পূৰণ কৰিলে কিমান হ'বগে 4 হ'ব প্লাস ইয়াত আছে কি 1 ইয়াত কি আছে 2 আছে এই 2টোৰ লগত কি পূৰণ কৰিলে 2√3 হ'ব আমি ইয়াত কি পূৰণ কৰিব লাগিব √3 পূৰণ কৰিব লাগিব প্লাস ইয়াত আছে কি 1 আৰু ইয়াত আছে 1 এতিয়া এই 1 টোৰ লগত কি পূৰণ কৰিলে 2√3 হ'ব 2√3 আমি পূৰণ কৰিব লাগিব ঠিক তেনেদৰে ওপৰতলে আহিছো আমি ইয়াতো আমি কি ললো 2√3 আমি লসাগু ললো তাৰ পিছত আমি ইয়াত কি কৰিম ইয়াত আছে 2 আছে 2 থাকিলে কি হ'ব ইয়াত কি হ'বগে √3 হ'ব প্লাস ইয়াত কি হ'বগে 2√3 হ'ব কাৰণ ইয়াত তলত 1 আছে মাইনাস ইয়াত কি হ'বগে 2 দুগুণ 4 হ'বগে এতিয়া আমি এই দুটা আমি কাটি দিব পাৰো কাটি দিব পৰা লগে লগে আমি ইয়াত লিখিম কি √3 প্লাস 2√3 মাইনাস 4 ইয়াতো তলটো থাকিব কি 4 প্লাস √3 প্লাস 2√3 এইখিনিলৈকে নিশ্চয় বুজি পালা কি কৰিলো এতিয়া আমি ইয়াৰ অনুন্দক লম অনুন্দক কেনেকৈ লম চোৱা অনুন্দক মানে কি এই তলটোকে আমি কি কৰিছে ইয়াক পূৰণ কৰি দিও ওপৰে তলে ইয়াত আছে কি এতিয়া এটো আমি সৰু কৰি লব পাৰো কাৰণ আমি এটো যদি পূৰণ কৰো আমি এটো যোগ কৰো প্ৰথমে যোগ কৰি লওঁ ৰবা তাৰ পিছত কৰিম এটা √3 প্লাস 2√3 ইকুৱেল কিমান হ'বগে 3√3 কাৰণ ইয়াৰ আগতো এক এটা আছে মাইনাস 4 এটো একে হ'ব কি হ'বগে আমি এনেকৈ লিখি দিব পাৰো 3√3 প্লাস আমি 4 লিখি দিব পাৰো এতিয়া আমি কি কৰিম চোৱা ইয়াৰ অনুন্নক লম অনুন্নক মানে কি এই যেটো হৰ আছে হৰটো আমি উপৰে তলে আমি পূৰণ কৰি দিম 3√3 প্লাস 4 আকৌ আমি ইয়াত লিখিম কি 3√3 প্লাস 4 আমি এটো অনুন্নক তেতিয়া হলে কি হ'ব আমি অভেদত লিখিব পাৰো এতিয়া চাবা দেই এটো অনুন্নক বুলি ক'লে ঠিক আছে এটা কাম কৰি এটো প্লাস আছে এটো মাইনাসে কৰি দিও ৰবা এটো মাইনাসে কৰি দিলো প্লাস আছে মাইনাসে কৰি দিলো মাইনাসে কৰিলে কি হ'বগে a plus b a minus b এতিয়া আমি এটো লিখিব পাৰিম ইয়াত মই কৰি লিখি লৈছো এতিয়া চাবা দেই এতিয়া ইকুৱেল কি হয় a স্কয়াৰ minus b স্কয়াৰ হয় গতিকে আমি 3√3 হোল স্কয়াৰ minus 4 স্কয়াৰ ওপৰত কি হ'বগে 3√3 minus 4 এটো ডাবল আছে কাৰণে হোল স্কয়াৰ এটো কেনেকৈ হল মাক কৈ দিছো সো এটো আমি অনুন্নক ললো এটা প্লাস আছে মাইনাস ললো বাকি হৰকিটা কি আছে দেখিছা উপৰে তলে আমি কৰি দিলেটো অনুন্নকে কৰা হল আমি এই দুটা চোৱা a plus b a minus b ইকুৱেল কি হয়গে a স্কয়াৰ minus b স্কয়াৰ তাৰপিছত এইফালে দুটা আছে না ডাবল আছে গতিকে আমি a minus b হোল স্কয়াৰ কৰি দিলো এটো আমি অভেদত পাতি গলো এটা ইয়াৰ পৰা কি হ'ব 3 3 গুণ কিমান হ'বগে 9 হ'ব ইনটু √(² কেনসেল গুছি গলে 3 টো ওলাই আহিব মাইনাস 4 4 গুণ কিমান হ'বগে 16 হ'বগে 16 হ'ব এতিয়া এটো আমি অভেদত পাম কি এতিয়া a² minus twice a b plus b square এতিয়া আমি ইয়াৰ পৰা কি পাম চোৱা 3 9 গুণ 27 27 minus 16 3 3 গুণ 9
9 3 গুণ কিমান হ'বগে 27 হ'ব এটো ইয়াৰ পিছত আমি পাম কি মাইনাস 2 3 গুণ 6 6 4 গুণ কিমান 24 24 √3 পালো প্লাস ইয়াত কিমান পালো আমি 4 4 গুণ 16 পালো এতিয়া আমি 27 ৰ পৰা 16 গলে থাকিব কিমান এতিয়া 7 ৰ পৰা 6 গলে থাকিব 1 2 ৰ পৰা 1 গলে থাকিব 1 ইয়াত থাকিলে 11 তাৰপিছত আমি এই দুটা কি কৰিম প্লাস কৰিলে কিমান হ'ব চোৱা এতিয়া প্লাস কৰিলে কিমান হ'ব 7 6 কিমান 7 6 13 3 উকলিব 1 2 1 কিমান হ'বগে 3 উকলাকে 4 43 minus 24 √3 এইখিনি তোমালোকে ইমানখিনলৈকে কৈ থলে হৈ যাব চাইলো ভালকে এটোৱে তোমালোকৰ পি ফাইনালত আহিছিলে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ এটা প্ৰতিটো ডিস্ট্ৰিক্টৰ মই কৰি দিম তোমালোকক মাথো তোমালোকে আমাৰ ভিডিও সমূহৰ লগত জড়িত হৈ থাকা এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো এই কোৱেশ্চনছ কিটা তোমালোকে ভালকে চাই যাবা ইয়াৰ পৰা এটা পৰীক্ষাত আহিবই কাৰণ এইখিনি হৈছে ৰিপিটেড কোৱেশ্চনছ বাৰ আহি থাকে পৰীক্ষাত এমসিকিউ তোমালোকে কনসেপ্ট হকে শিকিবলৈ পাবা আমাৰ চেনেলৰ জৰিয়তে গতিকে তোমালোকে এটো যেহেতু নতুন চেনেল তোমালোকে যিমানে শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা হিমানে চেনেলটো আগুৱাই যাব আৰু তোমালোকৰ বন্ধুবৰ্গ সকলোৱে ইয়াৰ লাভ উঠাব পাৰিব কাৰণ এখিনি টোটালি ফ্ৰী হয় ফ্ৰী ক্লাস তোমালোকক দি আছো এতিয়া চোৱা তোমালোকে এটো কৈছে কি 2x to the power 4 minus 6x cube plus 3x square plus 3x square 3x square to দুবাৰ দিলং মই চাই লওঁতে পেপাৰখনত 3x square মই দুবাৰ দিলেটো 3x square এবাৰে হয় এটো চাই লবা দেই এটো মই আকৌ লিখি দিছো এটো গোটেটো লিখি দিছো ইয়াত আছে কি 2x to the power 4 minus 6x cube plus 3x square plus 3x minus 2 ইয়াৰ আটাইবোৰ শূন্য উলিওৱা যদি ইয়াৰ দুটা শূন্য 1/√2 আৰু -1/√2 এতিয়া সবা এটো কেনে কয় আমাক দিয়া আছে গিভেন বুলি লিখিছো গিভেন শূন্য দুটা দিয়া আছে শূন্য দুটা আমাক কি দিয়া আছে প্ৰথমতে দিয়া আছে 1/√2 আৰু -1/√2 আমাক একিটাই দিয়া আছে এতিয়া আমি ইয়াপা আমি কইলম এটো x + 1/√2 কৰিলম আৰু ইয়াত কইলম কি x - 1/√2 কৰিলম আমি এইখিনি তোমালোকে মনত ৰাখিলা প্ৰতিটোতে কৰিব মই তোমালোকক কনসেপ্টটো শিকাই গৈ আছো ইয়াৰ তোমালোকে এতিয়া এটো আহিছে এটো কনসেপ্টত তোমালোকক সংখ্যা কিটা বেলেগ কৰি বেলেগ এটা দিব পাৰে কোৱেশ্চনছ কিন্তু হেতু দিলে তোমালোকে কৰিব পাৰিব লাগিব সেইকাৰণে তোমালোকে কনসেপ্টটো শিকিলোৱা এতিয়া আমি কি কহলো a + b আৰু a - b গতিকে আমি ইয়াৰ পৰা কিমান পাম a স্কয়াৰ মাইনাস এফালে আমি পাম কি b স্কয়াৰ ইয়াৰ পৰা পাম কি x স্কয়াৰ minus 1 গুণ 1 হ'ব 2 দুগুণ কেন হ'বগে √i স্কয়াৰ সোয়া ইয়াত কি হ'বগে √i স্কয়াৰ কেনসেল গুছি গলে কি হ'ব 2 হ'ব এতিয়া আমি এইখিনিয়ে কি কৰিম গম পানে x স্কয়াৰ - 1/2 এ আমি কা হৰণ কৰিম এতিয়া লিখিলম x স্কয়াৰ - 1/2 2 ৰে আমি কা হৰণ কৰিম 2x to the power 4 minus 6x cube plus 3x square plus 3x minus 2 আমি কি কৰিম হৰণ কৰি পাও আমি হৰণ কৰি পাও এতিয়া ইয়াক আমি কি কৈছে হৰণ কৰি পাও এতিয়া আমি এইখিনি মোহাৰি লও এইখিনি তোমালোকে বুজি পালা নিশ্চয় তোমালোকে লিখি লবা বহিত নোট ডাউন কৰি লবা ইয়াৰ পিছত মই হৰণটো কেনেকৈ কৰে হেতু তোমালোকক বুজাই দিছো হৰণটো তোমালোকে শিকি ললে তোমালোকে বহুপদৰ যিকোনো হৰণে কৰিব পাৰিবা এতিয়া আমি হৰণটো কৰিম হৰণটো কৰিবলৈ পাতি ললো হৰণটো এতিয়া 2x to the power 4 minus 6x cube plus 3x square
প্লাছ 3x মাইনাছ 2 ইয়াক আমি কিহে কৰিম x স্কোৱাৰ মাইনাছ 1/2 ৰে কৰিম কি কৰিম হৰণ কৰিম এতিয়া চোৱা এতিয়া x স্কোৱাৰ লগত কি পূৰণ কৰিলে 2x টু দি পাৱাৰ 4 হ'ব এতিয়া x স্কোৱাৰ লগত আমি যদি 2x স্কোৱাৰ পূৰণ কৰি দিয়া হয় তেতিয়া হলে কিমান হ'বগে 2x টু দি পাৱাৰ 4 হ'ব ইয়াৰ পিছত তোমালোকে চোৱা -1/2 আৰু কি আছে -1/2 দুইটাই কৰিবলে প্ৰথমে তুমি এটো কৰিলা আৰু এটো কৰিব লাগিব এতিয়া 1/2 -1/2 কো আমি কিহে কৰিব লাগিব 2x স্কয়াৰ কৰিব লাগিব তেতিয়া হলে কি হ'ব 2 2 কেনসেল গুচি যাব তেতিয়া হলে থাকিলে কিমান অকল x স্কয়াৰ ইয়াত কি থাকিলে x স্কয়াৰ পুনে পুনে বহিব মাইনাস কিমান হ'বগে x স্কয়াৰ হ'ব এতিয়া স্কয়াৰ পুনে পুনে স্কয়াৰ বহিব কিউব পুনে পুনে কিউব বহিব পাৱাৰ পুনে পুনে পাৱাৰ বহিব x পুনে পুনে x বহিব ধ্ৰুবক সংখ্যাটো পুনে পুনে ধ্ৰুবক সংখ্যাটো বহিব এইখিনি মনত ৰাখি থবা দেই তোমালোকে এতিয়া চোৱা আমি কি কৰিম বিয়োগ কৰি দিম এতিয়া চোৱা তল চিনটো হদায় হলনি হয় এতিয়া মাইনাস আছে তো কি হৈ যাব প্লাস হৈ যাব প্লাস হলে কিমান হ'ব প্লাসে প্লাসে প্লাস ইয়াত এক এটা আছে যেহেতু 3 1 4 হ'ব এটা কি হ'বগে x স্কয়াৰ হ'ব নামিয়া হতে কি আহিব প্লাস নামি আহিব 6x কিউব মাইনাস ডাল নামি এটোটো মিলিয়ে থাকিলে এটো নামি নাহে প্লাস 28x minus 2 এটা ইয়াত যেহেতু মাইনাস আছে গতিকে ওপৰটো কি হ'বগে মাইনাস হ'ব এটা x স্কয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব 6 আৰু x এটা পূৰণ কৰিব লাগিব x স্কয়াৰ লগত 6 -6x পূৰণ কৰিলে কিমান হ'ব -6x কিউব হ'ব ইয়াত স্কয়াৰ x কিউব হৈ গল এতিয়া আকৌ আছে কি -1/2 1/2 আকৌ কি কৰিব লাগিব ইয়াক -6x ক আমি পূৰণ কৰিব লাগিব এতিয়া আমি কৰিলে কি হ'ব চোৱা মাইনাস মাইনাস ডাল কেনসেল গুচি গল তাপা 2 3 গুণ কিমান হ'বগে 6 এতিয়া আমি পালোগে কি 3x প্লাস আমি কি পালোগে 3x পালো এখিনি আমি মহাৰি লৈছো এটা চোৱা এটা মাইনাস টু কি হৈ যাব সৰি প্লাস টু মাইনাস হৈ যাব এতিয়া এটো কি হৈ যাব মাইনাস টু প্লাস হৈ যাব এটো কেনসেল থাকিলে কিমান 4x স্কয়াৰ মাইনাস 2 থাকিলে এতিয়া চাবা কি হ'ব এতিয়া যেহেতু আমি এট x স্কয়াৰ আসলে ৰবা দেই এট x স্কয়াৰ আসলে x স্কয়াৰ লগত 6x পূৰণ কৰিলো 3x এতিয়া 4x স্কয়াৰ minus 2 আছে x স্কয়াৰ লগত 6x x কিউব তাৰ পিছত ইয়াৰ লগত এখিনি কৰিলো x হল 4x 4 লগত x স্কয়াৰ কৰিলো -2 এতিয়া আমি x স্কয়াৰ আছে ঠিক আছে এটা x স্কয়াৰ আছে ইয়াত আমি কি দিম এতিয়া ইয়াত যেটো প্লাস আছে গতে x স্কয়াৰ লগত যদি আমি কি কৰো 4 এটা পূৰণ কৰি দিও তেতিয়া হলে কিমান হ'বগে 4x স্কয়াৰ হ'বগে তাৰ পিছত চোৱা আকৌ এটা কি হ'ব -1/2 আছে ইনটু কি হ'বগে ইয়াত কি আছে 4 আছে 4 এ কৰিলে কিমান হ'বগে 2 2 4 ইয়াত কিমান হ'বগে -2 গতিকে ইয়াত থাকিলে কিমান -2 প্লাস হৈ গল 0 থাকিলে এইখিনি লাগে নিশ্চয় বুজি পাইছা তোমালোকে এইখিনি চাইলো তোমালোকে এতিয়া আমি কি কৰিব লাগিব এইখিনি এই যেটো আমি ভাগ ফল যেটো পালো এই ভাগ ফলটোক আমি কি কৰিব লাগিব উৎপাদকত প্ৰকাশ কৰিব লাগিব কেনেকৈ উৎপাদকত প্ৰকাশ কৰিছা এটা লিখিম 2x স্কয়াৰ - 6x + 4 ক উৎপাদকত পাও উৎপাদকত পাও এতিয়া আমি কি লিখিলো উৎপাদকত লিখিলো এতিয়া উৎপাদকত আমি কেনেকেনো পাম চাম এতিয়া চোৱা এতিয়া এইখিনি আমি কি কৰিম উৎপাদকত আমি উৎপাদক বিশ্লেষণ কেনে কৰো এই প্ৰথমটোৱে শেষৰটো আমি পূৰণ কৰিলো 2 4 গুণ কান পালোগে 8 পালো এতিয়া 8 ৰ উৎপাদক কি হয় 4 আৰু 2 হয় এতিয়া গতিকে আমি কৰিম কি এতিয়া আমি লিখিব পাৰো কি 2x স্কয়াৰ - 6 + 2 4 2 6 প্লাস কি হৈছে 4 এতিয়া আমি ইয়াত এনেকৈ লিখিব পাৰো এতিয়া চোৱা এতিয়া আমি পালো কি এটা 2x স্কয়াৰ - 4 ইয়াত আমি কি লিখিব লাগিব x এটা লিখিব লাগিব x + 4 4x minus a plus a minus 2x plus কি হ'ব 4 হ'ব এতিয়া ইয়াত কি আছে 2 এটা কমন ললো 2 কমন ললে কি হ'ব x স্কয়াৰ বা আমি এনেকৈ কামটা কৰো 2x টা কমন ললো 2x টা কমন ললে কিমান হ'ব
2x x 2x স্কয়াৰ মাইনাস কি হ'ব 2 দুগুণ 4 2x হল 2 পন কৰিলে 4x পাম মাইনাস আমি কি কৰিম এতিয়া ইয়াত আকৌ 2 এটা কমন লৈ লওঁ 2 এটা কমন লইলে কি হ'ব ইয়াত x হ'ব আকৌ মাইনাস এ প্লাস হ'ব 2 দুগুণ 4 হ'ব এতিয়া আমি পালো কি 2x - 2 এটা পালো আৰু এটা পালো কি x - 2 পালো x - 2 পালো এতিয়া চাবা এতিয়া আমি শূন্য দুটা উলিয়াম শূন্য দুটা প্ৰথম আমি পালো কি 2x - 2 = 0 গতিকে আমি কিমান পাম 2x এফালে চোৱা 2x = প্লাস হৈ যাব এটা x ৰ ভ্যালুটো কিমান পালোগে 2/2 গতিকে x ৰ ভ্যালুটো আমি কিমান পালো 1 পালো আকৌ ইয়াত কি আছে x - 2 = 0 গতিকে আমি x ৰ ভ্যালুটো কিমান পামগে -2 ইফালে গলেগে প্লাস হৈ যাব আমি এতিয়া কি পালোগে এটাকে নিৰ্ণয় আমি কিমান পালো x মানে শূন্য দুটা কিমান পালো এটা পালো 1 পালো এটাকে শূন্য দুটা কিমান হবগে শূন্য দুটা পাম কি 1, 2 আমি শূন্য কিটা কি পালো 1 আৰু 2 পালো বাকি কিটা শূন্য একিটা কেনেকৈ কৰে তোমালোকে নিশ্চয় বুজি পালা আৰু যদি কিবা বুজা নাই কিবা ডাউট ৰৈ গৈছে তোমালোকে কমেন্ট কৰি কমেন্ট বক্সত মোক জনাই দিবা এতিয়া আমি ইয়াৰ পিছৰটো চাম ইয়াৰ পিছৰ কোৱেশ্চনটো চাম আমি এতিয়া চোৱা ইয়াত কৈছে কি সমীকৰণটো মূল উলিওৱা এটা মূল উলিওৱা লগক সমীকৰণটো মূল উলিয়া এটো আমি কৰিম কি d ঘাতত কেনে কৰিম চোৱা এতিয়া আমি ইয়াত পাম কি b এতিয়া এটো আমি a মানটো কিমান পাইছো 4 b মানটো কি পাইছো x আৰু c মানটো কিমান পাইছোগে -3 এতিয়া আমি এটা কথা জানো যে কি b² - 4ac কেটাৰ আমি ইয়াৰ মতে আমি উলিয়াম চোৱা এটা b² কিমান আছে x ইয়াত x নহব এটো 1 এ হ'ব x এত 1 আছে এটা 1² - 4 ac a মানটো কিমান আছে a মানটো আছে 4 আৰু c মানটো কি আছে -3 greater than 0 এতিয়া আমি 1 পাম 1² 1 মাইনাস প্লাস হ'ব 4 4 16 16 3 কিমান হ'ব 16 * 3 কিমান হ'ব 3 6 * 18 8 উকলি বয় 3 * 3 কে 4 কিমান 48 হল 48 হল গতিকে 48 প্লাস 1 কিমান হবগে 49 হলগে আমি কিমান পালো এতিয়া পালো কি b² - 4c মানটো পালো এতিয়া আমি কি সূত্ৰ ব্যৱহাৰ কৰিছো d ঘাত সূত্ৰ d ঘাত সূত্ৰ d ঘাত সূত্ৰটো তোমালোকে মনত থব লাগিব d ঘাত সূত্ৰটো হৈছে কি -b plus minus root over b² - 4ac divided by twice এতিয়া আমি মানখিনি পাম -b মানটো কিমান আছিলে 1 আছিলে plus minus b² - 4ac টো আমি কিমান পাইছিলো এটো 49 twice a মানটো কিমান আছে 4 আছে এইখিনি বহাই লব পাৰিলে আমাৰ আনসাৰ ওলাই যাব 2 4 গুণ 8 হ'ব -1 প্লাস মাইনাস 7 7 গুণ 49 7 হ'ব এতিয়া আমি ইয়াৰ পিছৰখিনি কৰিম এতিয়া আমি পাম কি -1 প্ৰথমে প্লাসত কৰিছো 7 divided by 8 is equal কিমান পালোগে 6 পালো 8 এতিয়া আমি কৰিম কি 2 3 গুণ 6 2 4 গুণ 8 হ'ব এতিয়া আমি এটা পালো কি 3/4 পালো আৰু এটা আমি কিমান পাম এটা প্লাসত কৰিলো আমি মাইনাসত কৰিম -1 -7 divided by 8 হ'ব তেনে হলে আমি পাম কি -7 প্লাস হ'ব -8 হ'ব 8 আমি ইয়াৰ ভ্যালুটো কিমান পাম -1 পাম এটো আমি কিহত কৰিলো d ঘাতত এটা d ঘাটো শিকিলা তোমালোকে ইয়াত তোমালোকে কনসেপ্ট কি শিকিলা ইয়াত তোমালোকে sin tan আৰু cosত তোমালোকে কেনেকৈ কৰে হেতু শিকিলা আৰু ইয়াত তোমালোকে সম্ভাৱিতা এটা কনসেপ্ট শিকিলা আৰু লগতে তোমালোকে ইয়াত শিকিলা এটা d ঘাতৰ এটা সূত্ৰ শিকিলা এতিয়া আৰু d ঘাতৰ এটা কি হৈছে নিয়ম শিকিলা তোমালোকে এনেদৰে তোমালোকে যদি ভিডিওখন প্ৰথম বা শেষলৈকে যদি চাই যোৱা তোমালোকে নিশ্চয় বুজি পাবা
আৰু কিবা ডাউট থাকিলেও তোমালোকে মোক ক'ব পাৰা তোমালোকক মই প্ৰতিটো ডাউটে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকক ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা যিখিনি কমন কুৱেশ্যনছ বাকি ৰৈ গ'ল সেইখিনি তোমালোকক সমাধান কৰি দিম